হেল্ল' গাইজ, আজি ৰাতি ভাত সাজত আছে এয়া মাছৰ তৰকাৰী বনালোঁ, পানীলাও দি পেলাই ভাত হ'ল। আৰু এয়া দেখিছেনে লাই বইল কৰিছোঁ। আপোনালোকে লাই শাক বইল কৰি খায়নে? মই খুবেই ভাল পাওঁ লাই শাক বইল কৰি খাই। লাই শাক বইল কৰিলে অলপ নিমখ ছটিয়াই দিব লাগে, খাই খুবেই ভাল লাগে। হেল্ল' গাইজ, এতিয়া ভাত পানী খাই বৈ উঠিলোঁ। এতিয়া হ'ল ৰাতি, দিনটো ভিডিঅ' কৰিব সময় নাপালোঁ, এতিয়া ৰাতি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাত পানী খাই বৈ উঠিলোঁ। ছোৱালীজনী পঢ়ি আছিল, তাই দেৰিকৈ খাইছে, এতিয়া তাই ভাত খাই আছে। অলপ আপোনালোককো দেখুৱাই দিওঁ ৰ'ব। এইজনী এয়া তাই ভাত খাই আছে, পঢ়িছে, তাই পঢ়ি আছিল, আমি ভাত খালোঁ। তাই ইয়াত দেৰিকৈ খাইছে। দিওঁ কণ্টেণ্টবিলাক বিচাৰিয়ে নাপাওঁ, সেইকাৰণে ব্লগ দিবৰ কাৰণে নোৱাৰোঁগৈ। আৰু হোটেলৰ কাম কৰি থাকোঁ যে দিনটো সময় নহয়গৈ। এতিয়া মানে দোকানৰ পৰা আহিলোঁ, আহি ভাত পানী বনাই কৰি খাই বৈ উঠিলোঁ। ভাবিছোঁ এতিয়া ব্লগ এটা বনাই থৈ দিওঁ বুলি। সেই গতিকে মোবাইলটো হাতত লৈ দুই এষাৰ কথা ক'লোঁ, আপোনালোকে চাব। আৰু কালি ৰাতিপুৱাহে আকৌ আপোনালোকক লগ পাই আছোঁ, আপোনালোকে ব্লগটো সম্পূৰ্ণকৈ চাব। হেল্ল' গাইজ, এয়া পিছদিনাখনে এয়া দেখিছেনে, মই এয়া ফুলৰি বনাই আছোঁ, পকোৰা বনাই আছোঁ। আপোনালোকো দেখুৱাই দিলোঁ। আৰু আনফালে চিঙৰা মই বনাই থৈয়ে দিছোঁ। চিঙৰাকেইটা কেনেকুৱা হৈছে আপোনালোকৰ লোভ লাগিছেনে? আপোনালোকে কমেণ্টত জনাব দেই। এয়া দেখিছেনে, আৰু ভাজিব আছে। আৰু এয়া আলু চপ কেইটামান বনালোঁ, এয়া দেখিছেনে। চাহ দি লওঁ গাই। এতিয়া ওলাই আহিছোঁ টুমটুমখন চাৰ্জ দিবলৈ। ৰাতি চাৰ্জ দি থ'লে ৰাতিপুৱালৈ ধুনীয়াকৈ সম্পূৰ্ণ চাৰ্জ হৈ থাকে, সেইটো কাৰণে চাৰ্জ দিবলৈ আহিলোঁ। এয়া নুমাইহে দিছোঁ। এয়া কণী, আইতাকে ভাত খাব, কণী দি ভাত খাইছোঁ, তাকে দেখুৱাবলৈ লৈ গ'ল ছোৱালীজনীয়ে মোবাইলটো মোৰ পৰা কাঢ়ি। আৰু আইতাকে ভাত খাইছে, তাৰপিছত কাঁচকলৰ ভাজি, আলু ভাজি। কেনেকুৱা লাগিছে খাই? ভালে লাগিছে। খোৱা এতিয়া, খোৱা। থেংক ইউ। ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ। ভিডিঅ'টো ছুটি হ'লে আপোনালোকে তথাপিও ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ।